লিখি দুহাতেৰে লিখিছিলা তাত কি খবৰ সকলোৰে আৰু আজিৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে সেইবিলাকে ভিডিঅ'টো চাই যাব আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় সহানুভূতি কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। মই পকা মিঠৈ বনাম, সেয়েহে মই ইয়াত পিঠাগুড়ি অলপ ভাজি লৈছোঁ। এয়া ভজা হ'লে আৰু এতিয়া মই গুড়খিনি পকাই ল'ম। গুড় যিহেতু বেছি লোৱা নাই সেয়েহে গুড়ৰ পৰিমাণো মই ইমানখিনি লৈছোঁ। এতিয়া মই গুড়খিনি পকাই ল'ম। মই আটা মৰা দিখিনি মাৰিব লাগিব। এয়া বহুত গৰম, হাত পুৰি গৈছেগৈ। দুটা হৈছে। গৰমে গৰমে বনাব লাগে যিহেতু সেইকাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই আৰু মোৰ কোনো এতিয়া হেল্পাৰ নাই দেখুৱাবলৈ। মানুহজনো ডিউটিত আছে সেইকাৰণে মই ভালকৈ দেখাব পৰা নাই। বহুত গৰম, এটা হাতে মোবাইল ধৰি আছে, এটা হাতে এয়া বনাই আছোঁ। এয়া এটা দুটা তিনি চাৰি পাঁচটা হ'ল। মোৰ পকা মিঠৈ ৰেডি। এইকেইটা হ'ল 15টামান হ'ল নেকি চাগে। 15টা মানে হৈছে চাগে, বেছি বনোৱা নাই, কেইটামানে বনাইছোঁ। মানুহ 3টা যিহেতু, আকৌ খতম হ'লে আকৌ বনাম। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব নাপাহৰিব। যদি আৰু আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব।